বিজেপি বিধায়ক নে কি মই তেওঁক ইমান ভালকৈ নাজানো মানে স্পষ্টভাৱে তেওঁক নাজানো। ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া মানে কি কৈছে আপুনি শুনক। লিপষ্টিক ঘঁহা কথা কৈছে মানে কোনে লিপষ্টিক ঘঁহিব কি কথা সেইবিলাক কথা কৈছে শুনক। বিধায়কে কি কয় মানে কি হয় মই নাজানো মানে ভালকৈ দেই। বোৱাৰীবোৰে বোলে লিপষ্টিক ক্ৰীমবোৰ বেছি ঘঁহে, তেওঁলোকে বোলে অৰুণোদয় পায় আৰু বোলে বহুত অহংকাৰ হৈ গ'ল বোৱাৰীবোৰৰ। আমাৰো মন যায় আমিও লিপষ্টিক আমিও ক্ৰীম বেছিকৈ ঘঁহো, আমাৰো বোলে সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমাকো সমানে বোলে বোৱাৰী সমান কৰি দিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্পষ্টভাৱে কৈছোঁ মই ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া মানে ৰূপজ্যোতি আপোনাৰ মানে মাইণ্ডটো অলপ ৰঙা ৱাৰটো আৰু ক'লা ৱাৰটো টাচ কৰি থাকে নেকি? যেনেকৈ আপুনি কথা যেনেকৈ কৈছে লিপষ্টিক ঘঁহাই যোনে যি ঘঁহে সেইটো ঘঁহিব দিয়ক, সেইটো আপোনাক ক'বলগীয়া নাই। বিজেপি মানুহ লিপষ্টিক ঘঁহাও চাব, কাৰোবাক কিবা পিন্ধাও চাব, আকৌ কিবা মানে কি ক'ম আৰু চব চাই থাকে নেকি আপোনালোকে? কোনোবাই লিপষ্টিক ঘঁহাকৈ ঘঁহিছে কিবা কথা, তেওঁলোকৰ নিজৰ পইচা আছে, পইচা দি পিনে ঘঁহিছে। পাৰিলে আপোনালোকে দামটো আৰু দুটকামান বঢ়াই দিয়ক, তেতিয়া বহুত ভাল হ'ব। আৰু অৰুণোদয়ৰ কথা কৈছে, অৰুণোদয়ৰ কথা আপুনি ইমান নেমাতিবই মানে সেইটোত আপোনাৰ শোভা নিদিয়ে মানে আপোনাৰ মুখত। যেনেকৈ ইমান বেলবেলাই থকা ছাগলী লিখা বেলবেলাই থকা মানুহে সেইবিলাক ক'লে কাৰোবাৰ বাৰু মুখত শোভা দিব নিদিয়ে নহয়। আপুনি কৈছে বোৱাৰী মানুহখনে লিপষ্টিক ঘঁহে, যদি আপোনাৰ ঘঁহিব মন আছে মেখেলা চাদৰটো পিন্ধি লওক, পিন্ধি পিনে আপুনি লিপষ্টিক আইনলা চাইনলা ঘঁহি লওক, তেতিয়া আপোনাৰ ফেচটো বহুত ভাল লাগিব। ইমান ছাগলী লিখা আপুনি বেয়া থাকিব নালাগে। আৰু অৰুণোদয়ৰ কথা কৈছে, বোৱাৰী মানুহে অৰুণোদয় পাইছে যি পাইছে সেইটো তেওঁলোকৰ কথা, আপোনাক ক'বলগীয়া সেইটো কথা নাই নহয়। আৰু যি কথা কৈছে স্পষ্টকৈ ক'ব লাগে। কথাটো মানে কি লাগি ধৰা হুক্কা মানটো লিখা এনেকৈ কৰি আছে। এতিয়া বিজেপি মানুহ চবেই চবটো চাবই আৰু লিপষ্টিক ঘঁহাত চাব, পইচা সৰহকৈ দিব, অসমখন বেচিব, সেইবিলাক কিনিব, আকৌ কিবা এটা কৰিব, সেনেকৈ কৰক। তেতিয়া আমাৰ লিপষ্টিকৰ দামটো এতিয়া বঢ়াই দিয়ক, তেতিয়া বাইদেউহঁতে ঘঁহিব নোৱাৰে। যোনটো 100 টকীয়া সেইটো 2 লাখ টকীয়া কৰি দিয়ক, তেতিয়া ভাল হ'ব মানে।